बाक्सानि अदालगुरियाव लामानि मोनसे गिख्रंथाव जाब्रबथाय दंफां लांनाय गंसे बोलेरो पिकआप गारिनि सौनायाव सासे सुबुङा गोब्राब जोखोम बाक्सानि लाबदांगुरि आउटपोस्टनि बेन्दोंआव थानाय सानफ्रोमबो सुबुंफोरनि होंगो दोंगो जाग्रा लाबदांगुरि सकआव बे जाथाया जादों मिथिनो मोननाय बादिब्ला गोख्रै खारबोनाय AS28C1898 नाम्बारनि गंसे बोलेरो पिकआप गारिया गुबुन गंसे बोलेरो गारिजों हरखाब सौग्रावनाय लोगो लोगो पंकज ठाकुरिया मुंनि सासे सुबुंखौबो सौखाङो बेनि उनावनो जायगानि रायजोफोरनि हेफाजाबजों दैजों सिग्लाबनानै थानाय सुबुंखौ देहा फाहामसालियाव दैथायहरो फारसेथिं बे जाथायखौ लानानै जायगानि लाबदांगुरि पुलिसनि सायाव रागा जोंखाङो जायगानि रायजोफ्रा साखा खबनै गारि आरो इ-रिक्साखौल' नोजोर होनाय पुलिसनि मेगन सिगांजोंनो बेबादि दंफां लानानै माब्रैहाय बारलांनो हायो बेखौ लानानै जायगानि रायजो राजाफ्रा सन्देह खालामदों उनाव जायगानि लाबदांगुरि पुलिसा नुजाथिफैनानै गंनैबो गारिखौ जब्द खालामनानै पुलिस थानासिम लानानै थाङो আজি প্ৰায় ৰাতিপুৱা 9টামান বজাত এইটো ওদালগুৰি চক হয় বাক্সা জিলাৰ গোবৰ্ধনা থানাৰ অন্তৰ্গত ইয়াত মানে কি হ'ল এখন তীব্ৰবেগী ট্ৰাক য'ত নেকি পুৰা কাঠ ভৰ্তি আছিলে আমি গম পোৱা নাই কাঠখিনি চোৰাং আছিলে নে কোনোবাৰ পৰা কিনি আনিছে মানে তীব্ৰ বেগত আহি ইয়াতে এইটো একচুৱেলি তিনিআলি হয় এই তিনিআলিটোত মানে ইয়াতে প্ৰথমতে এখন বলেৰো গাড়ী খুন্দাইছে খুন্দাৰ পিছত দ্বিতীয়তে এজন মানে আমাৰ ইয়াতে সৰু বেটাৰী ৰিক্সাবিলাক ষ্টেণ্ড হৈ থাকে সেই ষ্টেণ্ডৰ এগৰাকী ড্ৰাইভাৰক মানে বেয়াকৈ খুন্দিয়াইছে যাৰ ফলত নেকি তো মূৰত কিছু আঘাত পাইছে বেয়াকৈ আঘাত পাইছে আৰু এই যিবিলাক গাড়ী তীব্ৰ বেগত আহে এই ক্ষেত্ৰত প্ৰশাসনে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই মানে বাইক এখনত যদি উইদাউট হেলমেট যায় বা উইদাউট কাগজ যদি যায় পুলিচে মানে ঘাটত হওক বা ইয়াত হওক য'তে ত'তে চেকিং কৰে কিন্তু এইবিলাক গাড়ী পুলিচৰ আগেৰে প্ৰশাসনৰ আগেৰে দিনে ৰাতি অহৰহ পাৰ হৈ আছে এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই আৰু এই ক্ষেত্ৰত আমি ৰাইজে তীব্ৰ গৰিহণা দিছোঁ অলপ ব্যৱস্থা ল'ব লাগে কাৰণ মানুহ এজন মৰি গ'লে পুলিচেতো পইচা নিদিয়ে পইচাটো পুলিচে নিদিব মানুহজনে ব্যক্তিগতভাৱে মৰিব সাধাৰণ মানুহ খেতি কৰি খায় কৰ্ম কৰি খায় সেইখিনি মানে পইচা কোনে দিব এই মানুহজন মোৰ পিছফালে আছে বেয়াকৈ আঘাত পাইছে তেখেতক এতিয়া চিকিৎসাৰ পইচাখিনি কোনে দিব ফাৰ্মাচীত গৈছে তেখেত বেয়াকৈ আঘাত পাইছে আমি ভাবিছিলোঁ কাণেৰে তেজ ওলাইছে মানুহজন কিজানি মানে মেণ্টেলি কিবা এটা হৈ যাব দুটা গাড়ী মানে কি এটা গাড়ী আপোনাৰ লেফ্ট ছাইডৰ পৰা আহি আছিল তেওঁ সম্পূৰ্ণ শুদ্ধ ইণ্ডিকেটাৰ দিয়া আছে ধুনীয়াকৈ আহিছে লাহে লাহে যিখন গাড়ীত মানে কাঠ ভৰ্তি আছিল সেই গাড়ীখন ইমান তীব্ৰ বেগত আহিছে এইটো এটা চক ইয়াতে মানুহ থাকে স্কুল আছে হস্পিটেল আছে ওচৰত মন্দিৰ আছে তো এনেকুৱা অৱস্থাত ইমান স্পীডত আহি গাড়ীখনে খুন্দাইছে মানে ভাগ্য ভাল গাড়ীখন পাল্টি নহ'ল গাড়ীখন বৰ্তমান প্ৰশাসনে লৈ গৈছে পুলিচ আহিছিল পুলিচক খবৰ দিয়া হৈছিল বাকী গাড়ীখন থানাত লৈ গৈছে এতিয়া কাঠৰ গাড়ী আজিলৈকে দেখা নাই কাঠৰ গাড়ী হওক বালি টানা শিল টানা এনেকুৱা বহুত গাড়ী আছে এইবিলাক আজিলৈকে দেখা নাই কিন্তু সাধাৰণভাৱে বাইক বা আমাৰ চাৰিচকীয়া বা পিলপিলিবিলাক যদি গৈ থাকে বা ৰাস্তাৰে অহা যোৱা কৰি থাকে তেতিয়া কাগজ চাগজ চেক কৰা হয় বা হয়তো ভিতৰৰ কিবা কথা থাকিব পাৰে এইটো আইনৰ কথা আমি ইমান গম নাপাওঁ কিন্তু মোৰ মতে বা ৰাইজৰ মতে একচুৱেলি আইন সকলোৰে বাবে সমান গতিকে সকলোবোৰ গাড়ীতে প্ৰশাসনে নজৰ ৰখাটো উচিত যাতে কোনো মানে বিপদ নহয় কাৰো জীৱন যাতে ক্ষতি নহয় সেইটো কাৰণে প্ৰশাসনে অকণমান গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ তেওঁৰ নাম পংকজ ঠাকুৰীয়া পংকজ ঠাকুৰীয়া চাওক আজি ৰাতিপুৱা এটা মানে বিৰাট ডাঙৰ দুৰ্ঘটনা হৈ গ'ল এক্সিডেণ্ট ইয়াত মানে এখন আপোনাৰ বলেৰো আৰু এখন বলেৰো এইখনো আৰু এখন মালটানা গাড়ী আছিল কাঠ বলেৰো পিকআপ তাত মানে কাঠ ভৰ্তি আছিল আৰু গাড়ীখন ইমান স্পীডত আহে আজি বুলি নহয় প্ৰত্যেক দিনে আহে কোনো মানে হেৰি ডিচিপ্লিন নাৰাখে আৰু যিবিলাক আমাৰ বাইক বা অন্য সৰু গাড়ী এইবিলাকক কিন্তু পুলিচ প্ৰশাসনে বিৰাট মানে নজৰ দিয়ে হেলমেট নহ'লে ধৰে বা কিবা অলপ হেৰি হ'লে কাগজ পাতিটো নকওঁৱেই এইবিলাক থাকেই কিন্তু পুলিচ প্ৰশাসনে সেইবিলাকৰ নজৰ দিয়ে কিন্তু এইবিলাক যে কাঠ বা অন্যান্য কিছুমান সামগ্ৰী টানে তেওঁলোকৰ লগত মানে কিজানি মেনেজ আছে নেকি যাৰ কাৰণে তেওঁলোকক মানে কোনো হেৰি নকৰে কিন্তু আমাৰ বাইক বা অন্য কিবা সৰু গাড়ী হ'লে বিৰাট চেকিং কৰে মানে কাঠৰ গাড়ীসমূহ কোনো হেৰি নকৰে আজিলৈকে দেখা নাই মানে হেৰি কৰাৰ কাৰণে আৰু সঘনাই মানে প্ৰত্যেক দিনে চলে আৰু ইমান স্পীডত চলে মানে আমি আগৰ পৰাই মানে তেওঁলোকক হেৰি কৰি আছোঁ কিন্তু আজি এই দুৰ্ঘটনাটো হৈয়ে গ'ল দুৰ্ভাগ্যবশতঃ কাঠ ভৰ্তি আছিল গাড়ীখনত বৰ্তমান গাড়ীখন লাবদাংগুৰি থানাৰ মানে লৈ গৈছে কাঠ ভৰ্তি ট্ৰাকখন আৰু যিখন এক্সিডেণ্ট হৈছিল সেইখনো লৈ গৈছে চলাই তেখেতে অলপমান মানে দুখ পাইছে মূৰত বৰ্তমান তেখেতৰ অৱস্থা মানে বেয়া সিমান নহয় তথাপিতো মানে তেখেতক চিকিৎসা কৰিব লাগিব মূৰত আঘাত পাইছে কাৰণ এক্সৰে কৰিব লাগিব
অন্যান্য চিকিৎসাখিনি ভালকৈ কৰিব লাগিব তেখেতৰ যিহেতু মূৰত আঘাত হৈছে গতিকে পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে সকলোকে সমান নজৰে চাই আৰু অলপমান যাতে কণ্ট্ৰল কৰে এইখিনিয়ে মই ক'লোঁ